বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত পাঠিমাৰী খোলাবান্ধা জনপ্ৰিয় বজাৰত সৰ্বপ্ৰথম এটিএম বুথ উদ্বোধন। আজি বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত পাঠিমাৰী খোলাবান্ধা জনপ্ৰিয় বজাৰত এখন এটিএম বুথ উদ্বোধন কৰা হয়। উদ্বোধনী সভাখনত পাঠিমাৰী খোলাবন্ধা জনপ্ৰিয় বজাৰৰ সভাপতি মুজামমেল হক, উপসভাপতি শাহজাহান আলী, বজাৰখনৰ ব্যৱসায়ী সন্থাৰ সভাপতি কফিল উদ্দিন আহমেদৰ লগতে শতাধিক ৰাইজৰ উপস্থিতিত কাছুমাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ে ফিতা কাটি উদ্বোধন কৰি কয় যে আজিৰে পৰা এই অঞ্চলবাসীৰ ৰাইজৰ অন্তত এটা সমস্যাৰ সমাধান হ'ল। লগতে আৰু কয় যে এই এটিএম বুথখনৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব এই অঞ্চলৰ ৰাইজেই ল'ব লাগিব। দুৰ্গম চৰাঞ্চলবাসী ৰাইজ মই ভাবোঁ এই এটিএমৰ জৰিয়তে আৰ্থিক দিশত বহুখিনি লাভান্বিত হ'ব, কিয়নো আমাৰ এই অঞ্চলত বেংকৰ সুবিধা নথকাৰ কাৰণে আমি সুদূৰ বৰপেটা, ছয়গাঁও, মিৰ্জা, বকো আদি ঠাইলৈ গৈ আমাৰ নিজৰ উপাৰ্জিত পইচা একাউণ্টত থৈ তাৰ পৰা উদ্ধাৰ কৰি অনাৰ কিমান যে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল। আজি আমি ভাবোঁ আমাৰ এই এটিএমখন মুকলি হোৱাৰ লগে লগে আমাৰ এই অঞ্চলৰ ৰাইজৰ মনত নতুন এটা উৎসাহ উদ্দীপনা জাগ্ৰত হৈছে আৰু আমি আমাৰ সাজ থোৱা ধন অতি অনায়াসে, অতি আৰামেৰে আমি এইখন বজাৰত আহি এইখন এটিএমৰ পৰা উদ্ধাৰ কৰি নিজৰ প্ৰয়োজনীয় বজাৰ কৰিবলৈ সক্ষম হ'ম। উল্লেখযোগ্য যে ইয়াৰ আগতে দক্ষিণ বৰপেটা জিলাৰ সমূহ ৰাইজে 25ৰ পৰা 30 কিলোমিটাৰ দূৰ বাটকুৰি বাই মন্দিয়া নাইবা বৰপেটা গৈ বেংকৰ পৰা টকা উলিয়াব লাগিছিল। বৰপেটা জিলাৰ কাছুমাৰা থানাৰ অন্তৰ্গত খোলাবান্ধা পাঠিমাৰী গাঁৱৰ দৰাচলতে বৃহৎ চৰাঞ্চলৰ উপকাৰ হৈছে। এই এটিএম জৰিয়তে আমি যিসকল ইয়াত আছোঁ সকলোৰে উপকাৰ হ'ব বুলি মই ভাবিছোঁ আৰু আমি নিজে উৎফুল্লিত। খোলাবান্ধাৰ পৰা আমিনুল আলমৰ ৰিপৰ্ট, নিউজ টুডে অসম।